নমস্কাৰ বন্ধুসকল, ডিটেক এণ্ড আৰ্ট চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান সময়ত এটি স্মাৰ্টফোন আমাৰ জীৱনৰ খুবেই এক ব্যৱহাৰযোগ্য সামগ্ৰী হৈ পৰিছে। কাৰণ ষ্টুডেণ্টৰ কিবা নোটছ বা কিবাই হওক বা অফিচৰ কিবা ডকুমেণ্টেই হওক বা আমাৰ কিছুমান মেমৰিৰ ফটোই হওক বা তেনেকুৱা কিছুমান দৰকাৰী ডাটা ছেভ কৰিবলৈ আমি সাধাৰণতে সহায় লওঁ আমাৰ এটি স্মাৰ্টফোনৰ। কিন্তু কেতিয়াবা এনেকুৱা এটা সময় আমাৰ আহে কিছুমানৰ বা এনেকুৱা দুৰ্ভাগ্যবশতঃ আমাৰ এনেকুৱা হয় যে কেতিয়াবা আমাৰ ফোনটো হেৰাই যায় বা কোনোবাই চোৰ কৰি নিয়ে। তেনেস্থলত আপোনালোকে কি কৰিব বাৰু? আজি মই আপোনালোকক এনেকুৱা দুটা এপৰ বিষয়ে ক'ম যিকেইটা যদি আপোনালোকৰ মোবাইলত ইনষ্টল কৰে, তেনেহ'লে আপোনালোকে যদি ফোনটো হেৰুৱাৰ আগতে যদি ইনষ্টল কৰি থয় এটা এপ, তেনেহ'লে আপোনালোকে গম পাব যে আপোনাৰ ফোনটো কোনে ইউজ কৰিছে আৰু তেওঁ ফটোসহ আপোনালোকে আপোনালোকৰ ইমেইলত লাভ কৰিবলৈ পাব। গতিকে বলকচোন আমি এই এপ দুটাৰ বিষয়ে জানো। গতিকে আহক, আমাৰ যিটো প্ৰথম এপ আছে আমি সেইটো ডাউনলোড কৰোঁ। এই এপটোৰ নাম হৈছে লকৱাটছ। আপোনালোকে লকৱাটছ চাৰ্চ কৰিব আৰু তাতে পাব লকৱাটছ থিফ পেটচাৰ। এই এপটোৰ সহায়ত আপোনালোকে যিজন পাৰ্চনে আপোনালোকৰ মোবাইলটো পায় আৰু তেওঁ যদি মোবাইলটোৰ পেটাৰ্ণ বা আপোনাৰ যিটো পিন আছে সেইটো যদি ভুলকৈ এণ্টাৰ কৰে, তেতিয়া এই এপটোৱে সেই পাৰ্চনটোৱে এখন ফটো তুলি আৰু তাৰ যিটো GPS এড্ৰেছ সেইটো আপোনাৰ যিটো ইমেইল আপুনি এই এপটোত এণ্টাৰ কৰিব, সেই ইমেইলটোলৈ প্ৰেৰণ কৰি দিব। তেনেহ'লে বলকচোন আমি এপটো চাম। মই এপটো অন কৰি দিছোঁ আৰু এইখিনি ছেট আপ কৰি ল'ব লাগিব। আপুনি যিটো ইয়াতে আছে চেণ্ড এলাৰ্ট ইমেইল, সেইটো আপোনালোকে অ'কে কৰি দিব আৰু যিখিনি এক্সেছ আৰু পাৰ্মিশ্যন বিচাৰে সেইখিনি আপোনালোকে এফালৰ পৰা এলাউ কৰি যাব। আৰু ইয়াত যিটো ছেকেণ্ড অপশ্যন আছে সেইটো হৈছে মানে এইবাৰ যিমানবাৰ পাৰ্চনজনে ভুল এণ্টাৰ কৰিব আপোনাৰ পাছৱৰ্ডটো, তাৰ এটা লিমিট। আপুনি 1 দিব পাৰে, 2 দিব পাৰে, 3 দিব পাৰে, সেইটো আপোনাৰ প্ৰয়োজন অনুসৰি এণ্টাৰ কৰিব। মই ইয়াতে 2 ছিলেক্ট কৰি দিছোঁ। আৰু যিটো ইমেইল বাই ডিফল্ট যিটো আপোনাৰ প্লে ষ্টৰত ইমেইল আছে সেইটো ইয়াতে এণ্টাৰ হৈ যায়, কিন্তু আপুনি এইটো চেঞ্জ কৰিবও পাৰে। মই এইটোৱে থাকিব দিছোঁ। আৰু এই এপটো এটা পেইড ভাৰ্চন আছে। পেইড ভাৰ্চনত বহুতো ফিচাৰ্ছ আছে, যেনেকৈ চিম যদি চেঞ্জ কৰে তেতিয়াহ'লে ইমেইল এটা দি দিব, আৰু যদি পাৱাৰ অন হয় তেতিয়াও ইমেইল চেণ্ড কৰিব, আৰু মানে মাল্টিপুল ফটোজ ক্লিক কৰিব, ভইচ ৰেকৰ্ড কৰিব সেই পাৰ্চনজনৰ, তেনেকুৱাকৈ কিছুমান আৰু ফিচাৰ্ছ দিয়া আছে। কিন্তু এইটো পেইড ভাৰ্চনত পোৱা যায়। কিন্তু জেনেৰেল ইয়াৰ যিটো ভাৰ্চন সেইটো খুবেই সুন্দৰ। গতিকে বলকচোন আমি এই ভাৰ্চনটো এবাৰ চেক কৰি লওঁ। মই এই মোবাইলটোত দুবাৰমান ভুলকৈ পেটাৰ্ণ এণ্টাৰ কৰিম আৰু ইমেইলটো আহে নে নাই সেইটো আপোনালোকৰ আগত মই দেখুৱাম। এতিয়া মই ট্ৰাই কৰিছোঁ বাৰু। অ'কে হৈ গৈছে। এতিয়া মই ফোনটো আনলক কৰিছোঁ। মোৰ যিটো জিমেইল আইডি মই এইটোত লগ ইন কৰিছোঁ। লগে লগে বস্তুটো নাহে, 2-1 মিনিটৰ ভিতৰত আহি যায়। সেইটো আহি গৈছে আৰু আপোনালোকে দেখিব পাৰিছে এইটো লোকেশ্যন সেইটো, আৰু ইয়াৰ যিটো ফটো সেইটো ইয়াতে ক্লিক হৈছে। যিহেতু মোৰ ফ্ৰণ্ট কেমেৰাৰে মই ভিডিঅ' ৰেকৰ্ড কৰিছোঁ, গতিকে মোৰ মোবাইলটো উঠিছে। কিন্তু যেতিয়া যিজন পাৰ্চনে আপোনাৰ মোবাইলটো পায়, তেওঁ যেতিয়া পেটাৰ্ণ তেনেকৈ আনলক কৰিব চাব, তেতিয়া তেওঁ ডাইৰেক্ট ফেচটোৱে উঠিব। আৰু এইটো হৈছে একদম লোকেশ্যন, আৰু ইয়াত ক্লিক কৰিলে আপোনালোকে লোকেশ্যনটো ভালকৈ দেখা পাব। গতিকে এইটো যিটো এপ খুবেই সুন্দৰ এপ হয়, আপোনালোকে ইউজ কৰি চাব পাৰে। এইটো এপ আপোনালোকে মোবাইলটো হেৰুৱাৰ আগতেই ইনষ্টল কৰি থ'ব মোবাইলত। ইয়াৰ সহায়ত আপোনালোকে মোবাইলটো যদি কেতিয়াবা হেৰাই, আপোনালোকে খুব সুন্দৰভাৱে বিচাৰি পাব। মই যিটো ছেকেণ্ড এপৰ বিষয়ে ক'বলৈ গৈ আছোঁ সেইটোৰ নাম হৈছে ফাইণ্ড মাই ডিভাইচ। এইটো আপোনালোকে প্লে ষ্টৰত পাব। আপোনালোকে ফাইণ্ড মাই ডিভাইচ চাৰ্চ কৰক। মোৰ যিহেতু অলৰেডি ইনষ্টলড আছে, গতিকে মই ডাইৰেক্ট ইয়াতে অ'পেন কৰি দিছোঁ। এই এপটোৰ সহায়ত আপোনালোকে আপোনালোকৰ যিটো মোবাইলৰ লোকেশ্যন সেইটো বিচাৰি পাব। আপুনি কোনোবা ফ্ৰেণ্ড বা আপোনাৰ যদি কোনোবা ফেমিলি মেম্বাৰ লগ ইন কৰে, মানে সেইটো মোবাইলৰে যদি এই এপটো লগ ইন কৰে, তেতিয়াহ'লে তেওঁ প্ৰথম যিটো প্লে ষ্ট'ৰ ইমেইল সেইটো দেখাব।
গতিকে আপুনি সাইন ইন এজ গেষ্টত ক্লিক কৰক আৰু ইয়াৰ যিটো ইমেইল আইডি সেইটো আপুনি ইয়াতে ভৰাব লাগিব আপোনাৰ যিটো মোবাইল হেৰাইছিল সেইটো মোবাইলৰ ইমেইলটো গতিকে যিটো আমি সচৰাচৰ প্লে ষ্ট'ৰত যিটো আমি ইমেইল আইডি বহাওঁ সেই আইডিটো আৰু পাছৱৰ্ডটো আমাৰ মনত ৰখাটো খুবেই জৰুৰী গতিকে আপোনালোকে সেইবিলাক কথাত অলপ মনোযোগ দিব যাতে ভৱিষ্যতে কামত আহে তেনেধৰণৰ ইমেইল আৰু আইডি ইমেইলৰ আইডি আৰু পাছৱৰ্ড সদায় মনত ৰাখিব লাগে গতিকে বলকচোন মই মোৰ ফ্ৰেণ্ডৰ এটা ইমেইল এড্ৰেছ বহাই চাওঁ মই মোৰ ফ্ৰেণ্ডৰ যিটো ইমেইল আইডি সেইটো মই ইয়াতে বহাই দিছোঁ আৰু তেওঁৰ লোকেশ্যনটো ডাইৰেক্ট ইয়াত মোক দেখাই দিছে আপোনালোকে চাব পাৰে ই য'ত আছে তাৰ লোকেশ্যনটো দেখাই দিছে আৰু তাৰ যিটো মোবাইল সেইটো ডিটেইলছটো দিছে আৰু তাৰ যিখিনি বেটাৰী পাৰ্চেণ্টেজ সেইটো ইয়াতে দেখাই দিছে গতিকে আপোনালোকৰ মোবাইলটো যিটো হেৰুৱা মোবাইল সেইটোত যিমান বেটাৰী পাৰ্চেণ্ট থাকে আপোনালোকে সেইটোও দেখা পাব যদি প্লে চাউণ্ডত ক্লিক কৰে মোবাইলটোৰ যিখিনি চাউণ্ড আছে সম্পূৰ্ণ ফুল চাউণ্ডত এই মোবাইলটো বাজি উঠিব আৰু যদি লকত আপোনালোকে ক্লিক কৰে লকত ক্লিক কৰি আপুনি ইয়াতে মেছেজ দিব পাৰে যিয়ে মোবাইলটো পাইছিলে তেওঁ যদি মোবাইলটোৰ ডিছপ্লেখন জ্বলাই দিয়ে তেতিয়াহ'লে দেখিব যদি স্ক্ৰীনখন অন কৰে তেতিয়া তেওঁ এই মেছেজটো দেখিব আৰু এটি ফোন নম্বৰ আপুনি দিব পাৰে ফোন নম্বৰটো দিলে তেওঁ কণ্টেক্ট কৰিব পাৰিব আপোনাক যদি তেওঁ মোবাইলটো ঘূৰাই দিম বুলি ভাবে আৰু আপুনি সেইখিনি এণ্টাৰ কৰি লক কৰি দিলে মোবাইলটো লক হ'ব আৰু যিটো ইয়াতে ইৰেজ অপশ্যন আছে সেইটোত যদি আপুনি ক্লিক কৰে তেনেহ'লে মোবাইলটোৰ যিখিনি ডেটা সেই গোটেই ডেটাবিলাক আপোনাৰ ডিলিট হৈ যাব গতিকে মই ভাবিছোঁ এইটো এটা খুবেই ভাল এপ আপোনালোকে এইটো চেষ্টা কৰি চাব পাৰে ইনষ্টল কৰি থ'ব পাৰিলে আৰু যিটো মই ফাৰ্ষ্ট এপৰ বিষয়ে ক'লোঁ এইটো আপোনালোকে মোবাইলটো এতিয়াই পাৰিলে ইনষ্টল কৰিব কাৰণ মোবাইলটো হেৰুৱাৰ পিছত সেইটো এপৰ কোনো লাভ নাই গতিকে আগতে ইনষ্টল কৰিলেহে সেই কামখিনি হ'বগৈ আশা কৰিছোঁ মোৰ এই ভিডিঅ'টোৰ পৰা আপোনালোক অলপ হ'লেও উপকৃত হৈছে যদি আপোনালোকৰ অলপ হ'লেও মই সহায় কৰিব পাৰিছোঁ তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক কিয়নো আপোনালোকৰ ছাবস্ক্ৰাইবৰ পৰাই মই কিছুমান প্ৰেৰণা পাওঁ আৰু ভৱিষ্যতে এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিবলৈ মই চেষ্টা কৰিম ধন্যবাদ মোৰ ভিডিঅ' চোৱাৰ বাবে থেংক ইউ ভিডিঅ'টো চাই ভাল লাগিলে যদি চেনেলটো ছাবস্ক্ৰাইব কৰক ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আৰু আপোনাৰ বহুমূলীয়া কমেণ্ট প্ৰদান কৰক